Hello friends, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ ভেদাইলতা পাত আৰু বুটৰ নতুন ৰেচিপি এটা লৈ আনিছো। তাৰ বাবে আমাক ভেদাইলতা পাত লাগিব আৰু বুট লাগিব। তাৰ পাছত ইয়াত দুটা ডাঙৰ পিয়াজ মিহি মিহিকৈ কাটি লৈছো। তাৰ পাছত জলকীয়া লৈ লৈছো 4টা আৰু ইয়া কেইটামান জালুক লৈছো, আদাৰ সৰু পিস এটা লৈছো আৰু কেইফুটামান নহৰু লৈ লৈছো আৰু ইয়া গোটা জিৰা অকমান লৈ লৈছো। আৰু হেকত আমাক লাগিব অকমান বেসন। আহকচোন এতিয়া ৰেচিপিটো স্টাৰ্ট কৰো। আমাক এটা মিক্সি গ্ৰাইন্ডাৰ লাগিব। এয়া পাতখিনি মই সৰুকৈ কাটি লৈছো, এতে দি দিছো। তাৰ পাছত ইয়াতে বুটখিনি দি দিম। এতে ইয়াতে জালুকখিনিও দি দিছো। আদা নহৰুখিনিও আদাখিনি সৰু সৰুকৈ কাটি দিব। গোটেইখিনি দি দিম আৰু জলকীয়া কিটাও কাটি লব এনেদৰে দি দিছো। বাকি আমাক পিয়াজ আৰু জিৰাখিনি এতিয়া নালাগে, হেকত লাগিব। এতিয়া এখিনি অকমান নিমখ দিম আৰু অকনমান পানী দি পেলাই গ্ৰাইন্ড কৰি লম। অকনমান পানী দিব, বেছি নহয়। এতিয়া এখিনি স্মুথ পেষ্ট এটা কৰি লৈছো। এতিয়া বাউল এটা লৈ লৈছো, ইয়াতে পিয়াজখিনি লৈ লম। এতিয়া এই পিয়াজখিনি অকমান মঠি লৈছো যাতে কোমল হৈ যায় পিয়াজখিনি। এতিয়া ইয়াতে জিৰাখিনিও দি দিছো। এতিয়া ইয়াতে এই পেষ্টখিনি দি দিম। গোটেইখিনি পেষ্ট দি দিছো। এতিয়া এইখিনি মিক্স কৰি লৈছো অলপ। ধুনীয়াকৈ পিয়াজখিনিৰ লগত মিক্স কৰি লম। এতিয়া আমি যিখিনি বেসন লৈছিলো ইয়াতে দি দিম। আপোনালোকে জোখ অনুসাৰে দিব আৰু জ্বলাটো যিনে যিমান খায় সেই অনুসাৰে দিলেই হ'ল। এতিয়া ইয়াতে অকমান বেকিং পাউডাৰ দি দিছো আৰু অকমান নিমখ। আগতে নিমখ গ্ৰাইন্ড কৰোতে নিমখ দিয়া হৈছিল, সেইকাৰণে এতিয়া কমকৈ দিছো। তাৰ পাছত ইয়াতে অকমান হালধি দিব লাগিব। এতিয়া এখিনি ভালদৰে মিক্স কৰি লম। এটা অকনমান পানী দি লম এতিয়া, বেছি নহয় অকনমান দি দব আৰু হাতেৰে ভালদৰে মিক্স কৰি দিব। পানী অকমান দি ধুনীয়াকৈ পেষ্ট এটা বনাই ললো। এনেদৰে সানি লোৱাৰ পাছত এখিনি বৰা বনাবলৈ ৰেডি হৈ গল। কেৰাহীত ৰিফাইন অইল গৰম হ'বলৈ দিছো। গৰম হৈ গৈছে, এতিয়া দি দিছো। তেলটো গৰম হোৱাৰ পিছত ফ্লেমটো কমাই ৰাখিব, নহলে জ্বলি যাব বস্তুখিনি। এবাৰ লুটিয়াই দিব। এনেদৰে অকমান ভাজিবলৈ দিব। অলপ দেৰি পিছত এনেকৈ অকমান প্ৰেছ কৰি দিব, অলপ অলপ লাহে লাহে। ভাঙি যাবলৈ নিদিব। আকৌ লুটিয়াই দিছো। বেক সাইডটো লাহে লাহে এনেদৰে প্ৰেছ কৰি দিব। বস্তুকেইটা অকমান কুৰকুৰিয়া হোৱালৈকে ভাজি ল'ব। কুৰকুৰিয়া হৈ গৈছে, এতিয়া উঠাই দিব। বাকিখিনিও এনেদৰে ভাজি লম। অকমান ওপৰটো কালাৰ হোৱাৰ লগে লগে উল্টাই দিম। আমাৰ বৰা ৰেডি হৈ গ'ল, দেখিছে। এনেদৰে আপোনালোকে চচৰ লগতো সাৰ্ভ কৰিব পাৰে বা ভাতৰ লগতো খাব পাৰে। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকে বনাই চাওক। এনেদৰে আপোনালোকৰ ওচৰলৈ নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে আৰু আপোনালোকেও খাই চাবচোন। ধন্যবাদ।